দৰমহাৰ বাদে মোৰ একোৱে নাই। মাটিটো বাদেই দিয়ক, ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে। হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ হয়, সম্পত্তি তম্পত্তিয়ে মোক একো কৰিব নোৱাৰে। যিগৰাকী মুখ্যমন্ত্ৰীয়ে আজি তেওঁৰ দৰমহাৰ বাহিৰে আন একোৱে সম্পত্তি নাই বুলি উল্লেখ কৰিছে, সেইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ হিচাপটো আমি আপোনালোকক দেখুৱাব বিচাৰিছো। 2021 চনৰ বিধানসভা নিৰ্বাচনত দাখিল কৰা শপতনামা অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ বছৰি উপাৰ্জন হল 25,94,000 টকা। মই পিচিআৰক সেই তালিকাখন দেখুৱাবলৈ অনুৰোধ জনাম। তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বছৰি উপাৰ্জন 2,97,00,000 টকা। হিমন্ত বিশ্ব শৰ্মাৰ ষ্টেট বেংকত জমা আছে 45,81,000 টকা। একেদৰে এক্সিছ বেংকৰ একাউণ্টত জমা আছে 5,95,000 টকা। 5,95,000 টকা। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ এক্সিছ বেংকৰ একাউণ্টত জমা আছে 16,89,000 টকা। পত্নীৰ ষ্টেট বেংকত জমা আছে 82,74,000 টকা। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নন লিষ্টেড কোম্পানীত আছে 2,54,54,150 টকাৰ শ্বেয়াৰ। হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰৰ নন লিষ্টেড কোম্পানীত 15,48,750 টকাৰ আৰু কন্যাৰ 12,05,750 টকাৰ শ্বেয়াৰ আছে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে 3টা বীমা কোম্পানীত বছৰি প্ৰিমিয়াম আদায় দিয়ে 99,34,000 টকা। মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে 13,21,000 টকাৰ এখন ইনোভা, আছে 21,60,000 টকা মূল্যৰ এখন জীপ। একেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে 7,74,000 টকাৰ সোণৰ গহনা। মুখ্যমন্ত্ৰীৰ পত্নীৰ 60,60,000 টকা মূল্যৰ সোণৰ গহনা। একেদৰে পুত্ৰৰ আছে 40 লাখ টকাৰ সোণ ৰূপ আদিৰ গহনা আৰু কন্যাৰ আছে 39 লাখ টকাৰ মূল্যৰ গহনা। এইদৰে 2021 চনত দাখিল কৰা শপতনামা অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ আছে 1,72,49,354 টকাৰ অস্থাৱৰ সম্পত্তি আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে 10,17,35,961 টকাৰ অস্থাৱৰ সম্পত্তি। মুখ্যমন্ত্ৰীৰ পুত্ৰৰ আছে 55,71,907 টকাৰ অস্থাৱৰ সম্পত্তি। কন্যাৰ আছে 52,07,940 টকাৰ অস্থাৱৰ সম্পত্তি। ইফালে এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ আৰু নেশ্যনেল ইলেকশ্যন ৱাটছে শেহতীয়াকৈ যি তথ্য প্ৰকাশ কৰিছে, সেই তথ্য অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ হৈছে 17,27,65,162 টকা। এতিয়া বিচাৰৰ ভাৰ ৰাইজৰ, আপোনালোকৰ হাতত বিচাৰৰ ভাৰ। আপোনালোকে বিচাৰ কৰক মুখ্যমন্ত্ৰীৰ সম্পত্তি আছে নে নাই, অথবা মুখ্যমন্ত্ৰীৰ সম্পত্তি কিমান। আমি যি তথ্য আপোনালোকৰ আগত উল্লেখ কৰিলো, তাৰ পৰা আপোনালোকে বিচাৰ কৰক মুখ্যমন্ত্ৰীৰ বক্তব্য সঁচা নে মিছা।